বেংগলোৰত আপুনি চাকৰি কৰিব বিচাৰে নেকি? যদি বিচাৰে তেতিয়াহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে। মোৰ লাষ্ট ভিডিঅ'টোত আপোনালোকে ইমান মৰম দেখাইছে, চ' আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু সেইটো ভিডিঅ'তে মোক বহুতে DM কৰিছে আৰু বহুতে মোক কমেণ্ট কৰিছে কি কেনেকৈ বেংগলোৰত চাকৰি কৰিব পাৰি। চ' মই আজি আপোনালোকক এই ষ্টেপছকেইটা ক'ম কি কেনেকৈ আপুনি বেংগলোৰত আহি পেলাই এটা চাকৰি কৰিব পাৰে। বেংগলোৰত আপুনি চাকৰি কৰিবৰ কাৰণে দুই টাইপৰ আহিব পাৰে। প্ৰথমতে আপুনি কিবা পঢ়ি পেলাই আহিব পাৰে, যেনেকৈ আপুনি কিবা BTech কোৰ্চ কৰিলে বা MBA কোৰ্চ কৰিলে, যেনেকৈ মই কৰিছিলোঁ। মই MBA ইন মাৰ্কেটিং কৰিছোঁ ফ্ৰম এলায়েন্স ইউনিভাৰ্চিটি বেংগলোৰ। চ' আপুনি আৰু এটা টাইপত আহিব পাৰে বেংগলোৰত চাকৰি কৰিবৰ কাৰণে। আপুনি যোনটো ফিল্ডত চাকৰি কৰিব বিচাৰিছে সেইটো ফিল্ডৰে আপুনি এটা কোৰ্চ কৰিব লাগিব। যেনেকৈ বিচাৰি লওক আপুনি ডিজিটেল মাৰ্কেটিঙত চাকৰি কৰিব বিচাৰিছে, চ' আপুনি সেই ডিজিটেল মাৰ্কেটিঙৰ এটা কোৰ্চ কৰিব লাগিব আৰু সেই কোৰ্চটো কৰাৰ পিছত আপুনি ইয়াত আহি পেলাই ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব। কাৰণ আপোনাৰ একো এক্সপিৰিয়েঞ্চ নাই আৰু সেই ইণ্টাৰ্ণশ্বিপটো 3 মহীয়া বা 6 মহীয়া হ'ব পাৰে ডিপেণ্ডিং আপন দ্য কোম্পানী। আৰু যেতিয়াই আপুনি তাত ভাল পাৰফৰ্ম কৰিব আপোনাক কোম্পানীয়ে ফুল টাইম কৰি ল'ব এজ এ এমপ্লয়ী অফ দেয়াৰ কোম্পানী। চ' সেইটোৱে হৈছে ষ্টেপছ কি আপুনি কেনেকৈ আহি পেলাই ইয়াত চাকৰি কৰিব পাৰে। মোক বহুতে সুধিছিলে, বহুতে মোক DM কৰিছে মোৰ লাষ্ট ভিডিঅ'ত কি দাদা আপুনি কেনেকৈ ইয়াত জব পাইছে, কি চাকৰি কৰে। চ' মই ইয়াত ন' ব্ৰকাৰ্ড এজ এ ডিজিটেল মাৰ্কেটিঙত চাকৰি কৰোঁ আৰু আপুনি যদি বিচাৰে তেতিয়াহ'লে আপুনিও আহি পেলাই ইয়াত চাকৰি কৰিব পাৰে। চ' ইমানো এটা টান কাম নহয়, বহুত অসমৰ মানুহ ইয়াত আছে। এটা ষ্টেটিষ্টিকেল ছাৰ্ভে হিচাপে এৰাউণ্ড 5 লাখ অসমৰ মানুহ বেংগলোৰত স্থাপিত হৈ আছে আৰু তেওঁলোকে নিজৰ চাকৰি কৰি আছে ইয়াত। এতিয়া ঠিক আছে, আপোনালোকে নিজৰ কোৰ্চটো কৰিলে, যেনেকৈ মই এটা এক্সাম্পল দিছিলোঁ কি আপুনি ডিজিটেল মাৰ্কেটিঙত যেনেকৈ এটা কোৰ্চ কৰি ল'লে, এতিয়া আপোনালোকে এপ্লাই কেনেকৈ কৰিব। চ' ইয়াত মই দুটা প্লেটফৰ্মৰ কথা ক'ম, যেনেকৈ এটা হ'ল নকৰি, এইটো যোনটো জব পৰ্টেল যোনে চবেই জানে, আৰু লিংকডিন। চবেই নাজানিব পাৰে লিংকডিনৰ কথা, কিন্তু এটা লিংকডিন একাউণ্ট হোৱা বহুত ইম্পৰ্টেণ্ট আজিকালি যদি আপোনাক এটা ভাল চাকৰি লাগে। চ' আপুনি এপ ষ্ট'ৰত বা প্লে ষ্ট'ৰত গৈ পেলাই লিংকডিনৰ এপটো ডাউনলোড কৰিব পাৰে আৰু তাত চাইন আপ কৰি পেলাই নিজবোৰ ইয়াত ডে বাই ডে নিজৰ জবছবোৰ প'ষ্ট কৰি থাকে। চ' আপুনি তাত গৈও এপ্লাই কৰিব পাৰে। লিংকডিনত প্ৰথমতে এপ্লাই কৰিব হ'লে আপুনি নিজৰ এটা লিংকডিন প্ৰফাইল খুলিব লাগিব আৰু তাত যেতিয়া চাৰ্চ কৰিব আপুনি, তেতিয়া আপুনি যেনেকৈ মই এটা এক্সাম্পল দিলোঁ কি ডিজিটেল মাৰ্কেটিঙত যদি আপুনি চাকৰি কৰিব বিচাৰে, ত' চাৰ্চ অপশ্যনত গৈ পেলাই ডিজিটেল মাৰ্কেটিং চিলেক্ট কৰিব আৰু যোনটো লোকেশ্যন থাকে, এটা লোকেশ্যনৰ ফিচাৰ থাকে, সেই লোকেশ্যনটো আপুনি এজ এ বেংগলোৰ ছেট কৰিব পাৰে। তেতিয়া আপোনাক গোটেই যোনখিনি আপোনাৰ ইণ্টাৰ্ণশ্বিপ আছে বেংগলোৰত সেইখিনি আপোনাক গোটেইখিনি দেখাই দিব লিংকডিনে। চ' আপুনি এনেকৈ চাৰ্চ কৰিব পাৰে ডিজিটেল মাৰ্কেটিং ইণ্টাৰ্ণশ্বিপ ইন বেংগলোৰ। চ' আপুনি যদি তেনেকৈ চাৰ্চ কৰে তেতিয়াহ'লে বহুতখিনি আপোনাক কোম্পানীজ আপোনাক দেখাই দিব য'ত আপুনি এপ্লাই কৰিব পাৰে। আৰু আপোনাৰ CVখনো আপুনি ভাল ৰাখিব লাগিব। যদি আপোনাৰ CVখন ৰিলেভেণ্ট হয়, আপোনাৰ যদি CVখন আপোনাৰ জব ডেছক্ৰিপশ্যনৰ লগত মেটচ কৰে, তেতিয়াহে আপোনাক কোম্পানীয়ে চিলেক্ট কৰিব। আৰু এটা কথা আছে ATS বুলি, ATS স্ক'ৰটো বহুত ইম্পৰ্টেণ্ট হয়। চ' মই সেইটোৰ ওপৰত নেক্সট ভিডিঅ'ত ক'ম, কাৰণ এইটো ভিডিঅ'ত যদি মই ATSৰ ওপৰত কওঁ তেতিয়াহ'লে বহুত লম্বা ভিডিঅ' হৈ যাব। চ' আপোনালোকক আৰু যদি কিবা সুধিবলগীয়া আছে তেতিয়াহ'লে মোক আপুনি কমেণ্টছত বা আপুনি মোক DM কৰিব পাৰে। তেতিয়া মই মোৰ নেক্সট ভিডিঅ'ত সেইখিনি কুৱেশ্যনছ প্ৰিপেয়াৰ কৰিম আৰু প্ৰিপেয়াৰ কৰি পেলাই আপোনালোকক জনাম। চ' তেতিয়ালৈকে থেংক ইউ আৰু জয় আই অসম।